নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। আজি মই তোমালোকক এটি সৰু বিষয় বুজাবলৈ আহিছোঁ। বিষয়টি হৈছে অনুস্বাৰ আৰু উঙৰ ব্যৱহাৰ। এতিয়া মূল শব্দটোত কেতিয়াবা অনুস্বাৰ থাকিলে যেতিয়া বিভক্তিযুক্ত হয় তেতিয়া অনুস্বাৰৰ ঠাইত উঙ লিখিব লাগে। শব্দকেইটা ক'লে তোমালোকে বুজি পাবা। খং, দলং, ৰং। খংটো যদি আমি কওঁ খঙৰ, তেতিয়াহ'লে আমি অনুস্বাৰ লিখিব নোৱাৰোঁ। খ, উঙ আৰু ৰ লিখিব লাগিব। দলং যদি আমি কওঁ দলঙত, তেতিয়াহ'লে আমি অনুস্বাৰটো গুচাই কি লিখিব লাগিব? উঙ লিখিব লাগিব। দন্তীয় দ, ল, অনুস্বাৰ। অনুস্বাৰৰ ঠাইত আমি কি লিখিম? উঙ আৰু দন্তীয় ত, দলঙত। ঠিক তেনেদৰে ৰংটো ৰঙৰ লিখিলে আমি কি লিখিম? ৰ, উঙ আৰু ৰ। এইকেইটা হ'ল ৰ আৰু দন্তীয় তটো হ'ল বিভক্তিৰ চিন। ৰটো হ'ল ষষ্ঠী বিভক্তিৰ চিন আৰু দন্তীয় তটো হ'ল সপ্তমী বিভক্তিৰ চিন। আমি বিভক্তি জানো, শব্দ বিভক্তিৰ চিনকেইটা। এতিয়া এইখিনি হ'ল আমাৰ কথা, যেতিয়া মানে মূল শব্দটোত অনুস্বাৰ থাকে শেষত আৰু বিভক্তিযুক্ত হ'লে অনুস্বাৰৰ ঠাইত সি উঙলৈ পৰিৱৰ্তন হয়। ইয়াতে আৰু এটা কথা আছে, যদি শব্দৰ মাজত অনুস্বাৰটো যুক্ত ৰূপত ব্যৱহাৰ হয় তেতিয়াহ'লে তাৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া শব্দকেইটা ক'লে বুজি পাব। শংকৰ। শংকৰ শব্দটো আমি সলনি কৰিব নালাগে, মাজত আছে আৰু যুক্ত ৰূপত আছে। তালিব স, অনুস্বাৰ ক, ৰ, শংকৰ। সংগীত। দন্তীয় স, অনুস্বাৰ গ, দীৰ্ঘইকাৰে গি, দন্তীয় ত, সংগীত। সংযুক্ত, সংঘৰ্ষ, এনেকুৱা শব্দবিলাকত আমি মাজত ব্যৱহাৰ হৈছে যুক্ত ৰূপত, তাক কোনো পৰিৱৰ্তন কৰিব নালাগে। এতিয়া আৰু এটা কথা আমি জানি থোৱা উচিত, আৰু আমাৰ উঙটো হৈছে অনুস্বাৰৰ ব্যঞ্জনান্ত ৰূপ। গতিকে এইখিনি আমাৰ মন কৰিবলগীয়া কথা অনুস্বাৰ আৰু উঙৰ ক্ষেত্ৰত। ধন্যবাদ। তোমালোকে যদি আজি ভিডিঅ'টোৰ পৰা কিবা নতুন শিকা বুলি ভাবিছা, তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।